আজি আমাৰ শান্তিপুৰ হাই স্কুলত অল আসাম টেট এক্সামিনেশ্যন হৈছে ইয়াৰ কাৰণে দুটা শিফ্ট হৈছে এটাটো লোৱাৰ প্ৰাইমাৰী আৰু এটাটো আপাৰ প্ৰাইমাৰী ঠিক আমাৰ স্কুলৰ এই হোৱাটো 192 আছিল টোটেল আৰু এই যে শেষ হ'বলৈ গৈছে আজি দেখিবলৈ পাইছোঁ আমাৰ এই যে চেণ্টাৰত একো অপ্ৰান্তিক ঘটনা ঘটা নাই তেতিয়া এইটো বৰ্তমানলৈ হৈ আছে তাৰপিছত ভালে আমি কেতিয়াও এনেকুৱা হোৱা নাছিল আমাৰ স্কুললৈ কিন্তু হঠাৎ আমাৰ স্কুললৈ এনেকুৱা হোৱাৰ কাৰণে আমি বহুত ভালে পাইছোঁ আৰু আমি ভালকৈ যেনেকৈ হ'ব লাগিছিল তেনেকৈ কৰি দি পেলাই কাম কৰি আছোঁ আৰু নিশ্চয় আমি শেষলৈ তেনেকৈ কৰি যাম বুলি ভাৱনা চিন্তা কৰিছোঁ নিশ্চয় যদিহে এনেকুৱা হয় তেনেহ'লেতো ভাল কথা কিন্তু আমি এইবিলাক ভালকৈ নাজানো যদি হয় তেতিয়াহ'লে ভাল ছাৰ আগৰ দিনত আমি দেখা পাইছিলোঁ যে শান্তিপুৰ অঞ্চলত বা আমাৰ এৰিয়াত এনেকুৱা হোৱা নাছিলে হয় ছাৰ সেইটো বিষয়ত লৈ পেলাই মানে আমাৰ অঞ্চলৰ মানুহবিলাকৰ কাৰণে কিমান সুবিধাটো কেনেকুৱা হৈ আছে খুব সম্ভৱ আপোনালোকে জানে কোনোদিন আমাৰ এই শান্তিপুৰ অঞ্চলত আমাৰ ক'বলৈ গ'লে এই অঞ্চলটো বহুত বেকৱাৰ্ড সেইটোৱে আটাইতকৈ বেকৱাৰ্ড আৰু আজিলৈকে আমাৰ উত্তৰ অঞ্চলত তেনেকুৱা কেতিয়াও এনেকুৱা পৰীক্ষাবিলাক পাতা হোৱা নাছিলে কিন্তু আজি হঠাৎ তেনেকুৱা হোৱাৰ কাৰণে আমাৰ কাৰণে বহুত ধৰণৰ আমিও অভিজ্ঞ হৈ গৈছে আৰু বহুত ধৰণৰ আমাৰ ওচৰ চুবুৰীয়া আৰু নিশ্চয় সুবিধা হৈছে আৰু যিবিলাক নেকি আহিবলৈ দূৰৰ পৰা আহিছে সিহঁতেও নিশ্চয় জাগাবিলাক গম পাইছে আৰু সেইমতে ভালেই পাইছে আমি যেনেকৈ সিহঁতক কৰিব লাগিছিল কৰি দিলোঁ ছাৰ অকল ইয়াতে চিৰাং ডিষ্ট্ৰিক্টৰ পৰা কৰা হৈছে না আৰু বেলেগ ডিষ্ট্ৰিক্টৰ পৰা অহা হৈছে না বহুত ধুবুৰীৰ পৰা আছে আমাৰ চেণ্টাৰৰ বহুত দূৰৰ বৰপেটা ডিষ্ট্ৰিক্টৰ পৰা আহিছে আৰু ধুবুৰী ডিষ্ট্ৰিক্ট বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা অহাটো আমি দেখিবলৈ পাইছোঁ ছাৰ আজিৰ দিনত এইটো ঠেটটো মানে অকল গোটেই অসমৰ কেইটামান চেণ্টাৰত হোৱা হৈছে এইটো কিমানটা চেণ্টাৰ হ'ল মই ক'বলৈ নোৱাৰোঁ কিন্তু আমাৰ সেই উত্তৰ অঞ্চলত যিমানখিনি ওচৰে পাঁজৰে আমাৰ স্কুল আছে সেইবিলাক স্কুলৰ গোটেইটো চেণ্টাৰ হিচাপে আজি এই টেট পৰীক্ষাটো পাতাটো আমি দেখিবলৈ পাইছোঁ আৰু শুনিবলৈ পাইছোঁ